বন্ধুসকল নমস্কাৰ। আমি আজি আলোচনা কৰিম এটি সকলোৰে পৰিচিত বিষয়, কিন্তু বিশ্লেষণটো অকণমান সুকীয়া। বিষয়টো হ'ল প্ৰদূষণ। বৰ্তমান ৰাজ্যখনত যিটো গৰম পৰিছে, এই গৰমৰ বিষয়ত অকণমান কথা পাতিবলৈ আমি মন কৰিছোঁ। বহু সৰুৰ পৰাই প্ৰদূষণৰ ওপৰত বহুত ৰচনা লিখিলোঁ, হয়তো আপোনালোকেও লিখিছে। প্ৰদূষণৰ কাৰণ, প্ৰদূষণ ৰোধৰ উপায়, এইবিলাকক লৈ বা প্ৰদূষণ কাক বোলে, প্ৰদূষণ কেই প্ৰকাৰৰ, কি ধৰণে প্ৰদূষণ ৰোধ কৰিব পাৰি, এনেকুৱা বিষয় লৈ আমি বহু ৰচনা ইতিমধ্যে লিখিছোঁ, বহু আলোচনা কৰিছোঁ। কিন্তু কথাটো হ'ল যে ইমানবোৰ আলোচনা, ইমানবোৰ ৰচনা লিখাৰ পিছত আজিনো মই নতুনকৈ প্ৰদূষণৰ বিষয়ে কি ক'ম। আজি মই আপোনালোকৰ সন্মুখত ক'বলৈ ওলাইছোঁ প্ৰদূষণৰ নতুন এক দিশ। আমি আগতে লিখিছিলোঁ, ৰচনাত লিখিছোঁ, আলোচনা কৰিছোঁ যে প্ৰদূষণ, মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, এনেকুৱাবিলাক আমি কৈছোঁ। আচলতে প্ৰদূষণ কেই প্ৰকাৰৰ? প্ৰকৃততে প্ৰদূষণ 5 প্ৰকাৰৰ। কেনেকৈ 5 প্ৰকাৰৰ? সেয়া হ'ল মহাকাশ প্ৰদূষণ, সেয়া হ'ল বায়ু প্ৰদূষণ, সেয়া হ'ল অগ্নি প্ৰদূষণ, সেয়া হ'ল পানী প্ৰদূষণ, সেয়া হ'ল ভূমি প্ৰদূষণ। এই যে শব্দ প্ৰদূষণ বুলি আমি কওঁ, সেইটো হ'ল তৰংগৰ প্ৰদূষণ, আৰু তাকে আমি মহাকাশ প্ৰদূষণ বুলি কৈছোঁ। বায়ু প্ৰদূষণ আপোনালোকে জানে, ঠিক তেনেকৈ অগ্নিও প্ৰদূষিত হয়। আৰু মই এইমাত্ৰ যিটো শব্দ ক'লোঁ যে প্ৰদূষিত হয়, আচলতে প্ৰদূষিত এই যে মহাকাশ, বায়ু, অগ্নি, পানী, ভূমি, আচলতে এইবোৰ প্ৰদূষিত হয়নে? আচলতে এইবোৰ প্ৰদূষিত নহয়। প্ৰদূষিত হওঁ আমিবোৰ, প্ৰদূষিত হয় এই জগতত থকা সমস্ত জীৱবোৰ। আচলতে এই যে পঞ্চভূতত যিমানবিলাক বেয়া বস্তু মিহলি হয়, আচলতে এই পঞ্চভূত প্ৰদূষিত নহয়। অৰ্থাৎ বায়ু যদি প্ৰদূষণ হ'লহেঁতেন, তেতিয়াহ'লে আমি পৰিষ্কাৰ বায়ু কেনেকৈ পালোঁহেঁতেন? অৰ্থাৎ যদি আমি বায়ুটো পৰিষ্কাৰ কৰিব পাৰোঁ, কিবা উপায় যদি বায়ুক আমি বিশুদ্ধ কৰিব পাৰোঁ, তাৰমানে বায়ুৱে নিজৰ স্বভাৱ এৰা নাই। বায়ুৱে যিহেতু নিজৰ স্বভাৱটো এৰা নাই, তাৰমানে বায়ু প্ৰদূষণ নহয়। বায়ুৰ লগত প্ৰদূষিত দ্ৰব্যবোৰ লগ লাগি থাকে, আৰু সেই বায়ু আমি সেৱন কৰোঁ, আৰু সেই দ্ৰব্যখিনি আমাৰ দেহত মিহলি হয়। ঠিক তেনেকৈ পানী বিশুদ্ধকৰণ আমি কেনেকৈ কৰোঁ? যদি পানীয়ে নিজৰ চৰিত্ৰটো নিজে ঠিক কৰি নাৰাখিলেহেঁতেন, তেতিয়াহ'লে আমি বিশুদ্ধ পানী পালোঁহেঁতেননে? পানীয়ে নিজৰ চৰিত্ৰটো ঠিকে ৰাখে কাৰণেই, পানী নিজৰ ধৰ্মটো ঠিকে ৰাখে কাৰণেই আমি পানীক বিশুদ্ধ কৰিব পাৰোঁ। অৰ্থাৎ পানীৰ লগত যদি প্ৰদূষিত দ্ৰব্যবিলাক লগ লাগি থাকে, সেই দ্ৰব্যবিলাক ক'ত ক্ষয় যাব, ক'ত মিহলি হ'বগৈ? শেষত সেইটো কোনে শোষণ কৰিব? সেইটো আমি জীৱদেহে আমি তাক গ্ৰহণ কৰিব লাগে। কোনে গ্ৰহণ কৰিব? পানীয়ে গ্ৰহণ নকৰে। প্ৰদূষিত দ্ৰব্যবিলাক বায়ুৱে গ্ৰহণ নকৰে। প্ৰদূষিত দ্ৰব্যবিলাক মহাকাশে গ্ৰহণ নকৰে। তেওঁলোকে এইবিলাক এৰি দিয়ে। অৰ্থাৎ পঞ্চভূত কেতিয়াও প্ৰদূষিত নহয়। সেই প্ৰদূষিত দ্ৰব্যবিলাক, বেয়া দ্ৰব্যবিলাক পঞ্চভূতৰ লগত মিহলি হৈ আমাৰ দেহত, যিহেতু আমাৰ দেহবিলাক, জীৱৰ দেহবিলাক পঞ্চভূতৰে গঠিত, অৰ্থাৎ পঞ্চভূতৰ লগত যদি আমাৰ অশুদ্ধ বস্তুবিলাক, প্ৰদূষিত বস্তুবিলাক মিহলি হৈ যায়, তেতিয়াহ'লে আমাৰ দেহ, যি পঞ্চভূতৰে গঠিত দেহ, এই দেহটোতো সেই প্ৰদূষিত দ্ৰব্যবিলাক মিহলি হৈ যাব। অৰ্থাৎ আমি সৰুৰে পৰাই যি ৰচনা লিখি আছোঁ যে বায়ু প্ৰদূষণ হৈছে, আচলতে বায়ু প্ৰদূষণ হোৱা নাই, প্ৰদূষিত হৈছোঁ আমি। জল প্ৰদূষণ বুলি কৈছোঁ, পানী প্ৰদূষণ হোৱা নাই, প্ৰদূষিত হৈছোঁ আমি নিজেই, জীৱকুল প্ৰদূষিত হৈছোঁ। এটা সৰু কথা কওঁ চাব, এচি ৰুমত বহি আমি আলোচনা কৰোঁ প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি। অৰ্থাৎ আমি আমাৰ চিন্তাৰ গণ্ডিটো ইমান ঠেক কৰি লৈছোঁ যে অকল মোৰ গাড়ীখন ঠাণ্ডা হৈ থাকিলেই হ'ব, অকল মই য'ত বজাৰ কৰিব যাম সেই বজাৰখন ঠাণ্ডা হৈ থাকিলেই হ'ব, মই যিটো ৰুমত বা যিটো কোঠাত মই শুম সেই কোঠাটো ঠাণ্ডা হৈ থাকিলেই হ'ব, বা মই ভালপোৱা পৰিৱেশৰ নিচিনা হৈ থাকিলেই হ'ব। অৰ্থাৎ আমাৰ চিন্তাৰ পৰিসৰ ইমান ঠেক হৈ গৈছে। আমি সেই ঠেক গণ্ডিত নিজকে সুৰক্ষিত ৰাখি, নিজকে আৰামত ৰাখিবলৈ গৈ আচলতে সকলোবিলাক প্ৰব্লেমৰ আৰম্ভণি হৈছে। আমি যদি ভাবিলোহেঁতেন যে এই বিশ্ব ব্ৰহ্মাণ্ড, এই পৃথিৱীখনেই আমাৰ, তেতিয়াহ'লে আমি পৃথিৱীখন ঠাণ্ডা কৰি ৰখাৰ, পৃথিৱীখন বাতানুকূল কৰি ৰখাৰ আমি চেষ্টা কৰিলোহেঁতেন। আমি কৰা নাই। সেয়েহে আমাৰ জেনেৰেশ্যনৰ যিমান আছে
তেওঁলোককতো কমেই বা আমাৰ আগৰ জেনেৰেশ্যনটো কমেই, কিন্তু বিশেষভাৱে আমাৰ যি অনুজসকল আছে, মই অনুজসকলক অনুৰোধ কৰিব খোজোঁ যে তোমালোকে অন্তত তোমালোকৰ যিখন আগন্তুক পৃথিৱী, মই মোৰ নিজকো কৈছোঁ, মোৰ নিজৰ বয়সৰখিনিক কৈছোঁ যে আমাৰ ভৱিষ্যতৰ যিখন পৃথিৱী, সেই পৃথিৱীখন যাতে আমাৰ বাবে বাতানুকূল হৈ থাকে, আমি ভাল পোৱা পৰিৱেশটো যাতে অক্ষুণ্ণ থাকে, তাৰ কাৰণে চেষ্টাটো আমিয়ে হাতত ল'ব লাগিব। মই এচি ৰুমত বহি থাকি মই আৰামত আছোঁ, এই চিন্তাটো আমি পৰিত্যাগ কৰিব লাগিব। মই এচি গাড়ীত উঠি মই আৰামত আছোঁ, এই চিন্তা আমি পৰিত্যাগ কৰিব লাগিব। এচি বজাৰখনত গৈ বজাৰ কৰি মই আৰামত আছোঁ, মই সুখত আছোঁ, এই চিন্তাটো আমি পৰিত্যাগ কৰিব লাগিব। এচি বা এনেকুৱা এয়াৰ কণ্ডিশ্যনৰ দোকানত ভিৰ কৰাতকৈ আমি গছৰ পুলিৰ দোকানত ভিৰ কৰিব লাগিব, আমি নাৰ্চাৰীত গৈ ভিৰ কৰিব লাগিব। আমি 10,000 টকা বা 50,000 টকা আমি এচিৰ নামত খৰচ কৰাতকৈ 10 টকা বা 100 টকাৰ গছপুলি এটা আমি ৰোপণ কৰিব লাগিব। গছপুলি বুলি কওঁতে মোৰ মনত পৰিছে, পৃথিৱীৰ ভিতৰত বা এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত আটাইতকৈ আপুৰুগীয়া বস্তু কি আপোনালোকে জানেনে? বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত আটাইতকৈ মূল্যৱান বস্তু, আটাইতকৈ বেছি মূল্য, আটাইতকৈ দামী বস্তু কি জানেনে? সোণ, ৰূপ, হীৰা, টাইটেনিয়াম আৰু বিভিন্ন কিবা কিবি নহয়। কাৰণ পৃথিৱীত বাহিৰেও এই মই যিমানবিলাক মূল্যৱান বস্তুৰ কথা কৈছোঁ, বিভিন্ন গ্ৰহত, বিভিন্ন নক্ষত্ৰত, আন আন বিশ্ব ব্ৰহ্মাণ্ডৰ বেলেগ বেলেগ গ্ৰহত এইবিলাক ভৰপূৰ আছে। কিন্তু কি নাই জানে? গছ নাই, উদ্ভিদ নাই। এই বিশ্ব ব্ৰহ্মাণ্ডৰ এতিয়ালৈকে আমি যিমান বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে আমি যিমানখিনি জানিলোঁ, সেইখিনিৰ আওতাত ৰাখি মই কৈছোঁ যে বিজ্ঞানীসকলে যিখিনি অধ্যয়ন কৰিছে সেইখিনিক আওতাত ৰাখি কৈছোঁ যে গছ এনেকুৱা এটা বস্তু য'ত পৃথিৱীত বাহিৰে বিশ্ব ব্ৰহ্মাণ্ডৰ ক'তোৱে উপলব্ধ নহয়। সেয়েহে মই সকলোকে ক'ব বিচাৰোঁ যে এই আপুৰুগীয়া যি আমাৰ মূল্যৱান সম্পদ আমাৰ হাতত আছে, আমাৰ পৃথিৱীত আছে, তাক আমি ৰক্ষা কৰিব লাগে। ৰক্ষা কৰিব লাগে কাৰ কাৰণে? নিজৰ কাৰণে। বায়ু প্ৰদূষণ ৰোধ কৰাৰ কাৰণে গছ পোতাৰ চিন্তা কৰিব নালাগে, কাৰণ বায়ু কেতিয়াও প্ৰদূষিত নহয়। গছ পুতিব লাগে কাৰণ বায়ু যাতে বিশুদ্ধ হৈ থাকে, কাৰণ সেই বায়ু, সেই পানী, সেই মাটি, সেই অগ্নি আৰু সেই মহাকাশ, এই গোটেইখিনি মিলি আমি পঞ্চভূতৰ এই শৰীৰটো, মোৰ এই শৰীৰটো যাতে দূষিত নহয়। আৰু এইটো কাম অকল মই কৰিলে নহ'ব, এইটো কাম আমি কেইজনমানে কৰিলে নহ'ব, এইটো কাম সকলোৱে কৰিব লাগিব। মই অসমীয়াত কৈ আছোঁ, অসমীয়া যিসকলে বুজি পায়, মোৰ এই আহ্বান অসমীয়া বুজি পোৱা সকলোৰে মাজত যাব লাগে। এইকাৰণে যাব লাগে যে বায়ু ঠিক কৰিবৰ কাৰণে মই গছ ৰুব লাগে, ভুল কথা হ'ব। বায়ুক আমি ঠিক কৰিব নালাগে, বায়ু নিজেই ঠিক থাকে। পানীয়ে নিজেই নিজৰ ধৰ্ম নিজে অক্ষুণ্ণ ৰাখে। ভূমিয়ে নিজৰ যি অস্তিত্ব, যি স্বভাৱ, যি ধৰ্ম, ভূমিয়ে নিজেই ঠিকে থাকে। অগ্নিয়ে নিজৰ অস্তিত্ব নিজে, নিজৰ ধৰ্ম কোনোদিন নেৰে। অসুবিধাটো কাৰ হৈছে? প্ৰব্লেমটো কাৰ হৈছে? প্ৰব্লেম হৈছে জীৱকুলৰ, আমাৰ। সেয়েহে সকলোৱে নিজৰ কথা ভাবক। বিশেষকৈ মই নতুন জেনেৰেশ্যনক কৈছোঁ, নতুন জেনেৰেশ্যন আগুৱাই আহক। অন্তত বছৰত প্ৰতিজনে আমি 10টাকৈ, 20টাকৈ, 100টাকৈ গছৰ পুলি আমি ৰোপণ কৰিব লাগে। খালী ঠাই য'ত দেখিছোঁ আমি তাত গছপুলি ৰুব লাগে। তাত কাকো সোধাৰ প্ৰয়োজন নাই, আমি গছপুলি ৰোপণ কৰিব লাগে। আৰু আমি নতুন প্ৰজন্মক আমি আকৌ ক'ব বিচাৰিছোঁ যে এই যি বাতাবৰণ, এই যি পাহাৰ, পৰ্বত, নৈ, জান, জুৰি, এইবিলাক আমাৰ সম্পদ। এইবিলাক যদি কোনোবাই ধ্বংস কৰিছে, তাত আমি সুধিব লাগে, কাৰণ এইটো আমাৰ ভৱিষ্যতৰ কথা আছে। আমি মাত মাতিবৰ হ'ল এইবিলাকত, আমি চিন্তা কৰিবৰ হ'ল যে ইয়াতে এখন পাহাৰ আছিল, এতিয়া নাই। ইয়াতে এটা মাটিৰ ঢিপ আছিল, ইয়াত বহুত গছ আছিল। মোৰ টাইম লাইনত আপোনালোকে চাব, মই অষ্ট্ৰেলিয়াৰ এটি কাহিনী মই লিখিছোঁ তাত, আপোনালোকে পঢ়ি চাব যে এহাল দম্পতীয়ে কিমান হাজাৰ একৰ মাটি তেওঁলোকে জংঘল বনাই দিলে গছপুলি ৰুই 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 ৰুই। আমি কিয় নিজাকে এখন অৰণ্য সাজিব নোৱাৰোঁ? আমিও পাৰোঁ। আহক সকলোৱে মিলি অন্তত জীৱকুল ৰক্ষাৰ কাৰণে, মোৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে আমি প্ৰদূষণটো ৰোধ কৰিব লাগিব। বায়ু প্ৰদূষণ নহয়, ভূমি প্ৰদূষণ নহয়, এইবিলাক কেতিয়াও প্ৰদূষিত নহয়। এইবিলাক নিজৰ স্বভাৱ নিজে ৰক্ষা কৰে পঞ্চভূতে, আৰু পঞ্চভূতে নিজৰ স্বভাৱ নিজে ৰক্ষা কৰে কাৰণেই আমাৰ জীৱকুলে সেই প্ৰদূষিত দ্ৰব্যবিলাক গ্ৰহণ কৰি আছোঁ, যাৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈ আছে।
এই কথাবিলাক সকলোৱে বুজি পাব লাগিব। কেতিয়াও AC ৰুমত বহি প্ৰদূষণৰ কথা আলোচনা কৰিলে আমি সুফল নাপাওঁ। আমি প্ৰচণ্ড গৰমত এই গৰম সহ্য কৰি এই গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ আমি উপায় চিন্তা কৰিব লাগিব। ফেন ল'লে, কুলাৰ ল'লে, ACৰ তলত বহি থাকিলে, AC ৰুমত বহি থাকিলে যে আমি আৰামত আছোঁ, আমি বাতানুকূল পৰিৱেশত আছোঁ, সেইটো ভাবি লোৱাটো একেবাৰে ঠেক চিন্তাধাৰা। আমি গোটেই পৃথিৱীখনকে, গোটেই অসমখনকে, গোটেই ভাৰতবৰ্ষকে আমি আমাৰ নিজৰ ঘৰ বুলি ভাবি আমি আগবাঢ়িব লাগিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই আহ্বান যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, সকলোৱে গম পাওক। সকলোৱে লগ লাগি এটি গছপুলি, দুটি গছপুলি, 10টা গছপুলি, 20টা গছপুলি প্ৰতি বছৰে ৰোপণ কৰক, তাৰ প্ৰতিপালন কৰক। ধন্যবাদ।